নমস্কাৰ, মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকক লৈ যাম বৰপথাৰ জ্যোতিবন ৰংগমঞ্চলৈ। বৰপথাৰ জ্যোতিবন ৰংগমঞ্চত এদিনীয়াকৈ সদৌ অসম ভিত্তিত দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা আয়োজন কৰিছে। বৰপথাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বৰপথাৰবাসী ৰাইজৰ সহযোগত এদিনীয়াকৈ খুব সুন্দৰকৈ প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছে। মই এই মুহূৰ্তত আপোনালোকক বৰপথাৰ জ্যোতিবন ৰংগমঞ্চলৈ লৈ যাব বিচাৰিছোঁ। গতিকে আহক এদিনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোহি এয়া প্ৰতিযোগিতাস্থলীত। আহক ভিতৰলৈ সোমাই যাওঁ। এয়া হ'ল প্ৰেক্ষাগৃহৰ ভিতৰ পৰিৱেশ। খুব সুন্দৰকৈ সকলোৱে প্ৰতিযোগিতাখনি উপভোগ কৰি আছে। মই অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। এইবাৰ আপোনালোকক প্ৰতিযোগিতাৰ মঞ্চখনলৈ লৈ যাব বিচাৰিছোঁ। প্ৰথমতে শুনোৱা হওক এটি দলে পৰিৱেশন কৰা অকণমান বিয়ানাম। বিয়ানামৰ পিছতে এইবাৰ অকণমান দিহানাম শুনোৱা হওক। ভিডিঅ'টো দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিল তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ পেজটো যদি ফ'ল' কৰা নাই প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্তই আজিলৈ আপোনালোকক বিদায় লৈছোঁ। ধন্যবাদ, বাই বাই।